বন্ধুসকল আজি এটা পুনৰ এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ আগলৈ। তো আজি ব্লগটো হৈ গৈছে বহুতো ধামাকা আৰু আজি বহুত ইনজয় ব্লগ হ'ব গৈ আছে। ইনজয় মানে কেনেকুৱা আজি ব্লগটো হ'ব গৈছে, শ্বপিং কৰিব গৈ আছোঁ আৰু ক'ত যাম আৰু চাই থাকিব ব্লগটো। আৰু কলেজতো গৈ আছোঁ আৰু কলেজত ক্লাছ কৰি পেলাই যাম আৰু ব্লগ বনাবলৈ আৰু শ্বপিং কৰিম। তো বলক আপোনালোকক দেখাম আৰু চাই থাকিব এনলকে। ব্লগটো বহুত ভাল লাগিব নিশ্চয়। তো চাই থাকিব ব্লগটো এনলকে। এতিয়া গৈ আছোঁ ঘৰৰ পৰা ওলাই পেলাই। তো বলক সকল আজি ব্লগটো আৰম্ভ কৰিম আৰু কলেজত আহি পালোঁ। এতিয়া এই আমাৰ কলেজ চাব পাৰে পিছফালে আৰু কলেজত ক্লাছ কৰি মানে শেষ আৰু এতিয়া আহি ক্লাছটো কৰিলোঁ। এতিয়া আমি গৈ আছোঁ বিশাল পিনে আৰু বিশাল পিনে চাই থাকিব ব্লগটো এনলৈকে। তো আশা কৰোঁ সকল আজি আহি মানে পাই গ'লোঁ এতিয়া মহাভৈৰৱ মন্দিৰ। তো চাই থাকিব এইয়া মহাভৈৰৱ মন্দিৰ হয়, এইটো হয় মহাভৈৰৱ মন্দিৰ। তো এতিয়া আমি গৈ আছোঁ বিশাল পিনে আৰু বিশাল পিনে গৈ পেলাই বিশালত যাম আৰু এইটো হয় তেজপুৰ টাউন পায়েই গ'লোঁ। আৰু এইটো হৈছে মহাভৈৰৱ আৰু আপোনালোকে আমাৰ কলেজটো চাইছেই আৰু আজি ব্লগটো এতিয়া বেছি দেৰি নকৰাকৈ বিশালত গৈ আৰম্ভ কৰিম। বিশাল পাই গৈছোঁ, এয়া চাব পাৰে। আৰু এতিয়া মানে অলপ খোজকাঢ়ি গৈ আছোঁ গাড়ীৰ পৰা নামি। আৰু আমাৰ দৰং কলেজৰ পৰা মানে বেছি দূৰত নহয়, অলপ দূৰত নাই, 1 কিলোমিটাৰ নহয় আৰু কম আছে। আৰু এতিয়া আহি পাই গৈছোঁ আমি বিশালৰ ওচৰতে। আৰু ইয়াত মানে সকলোৱে শ্বপিং কৰিব আহে, বহুত ডাঙৰ বিশাল হয়। 2, 3, 4, 5 তালা হয় বিশাল। আৰু আপোনালোকে চাই থাকিব ব্লগটো এওঁলোকৰ ভিতৰত আৰু এয়া চাব পাৰে। এইটো আহে বিশাল আৰু এইটো দৰ্জাতে এতিয়া সোমাম আৰু আপোনালোকে ব্লগটো চাই থাকিব। আৰু ভিতৰত গৈ আপোনালোকক গোটেইখিনি এতিয়া সোমাই যাওঁ বিশালৰ ভিতৰলৈ। আহি পালোঁ আৰু ভিতৰলৈ গাইছে আৰু ওপৰলৈ যাওঁ বলক। আৰু ভিতৰলৈ আজি মানে ফিৰি সকলো ফিৰি আৰু আহি চাওক চব কাপোৰ একদম পুৰা ধামাকা। আৰু এতিয়া কাপোৰ তাপোৰ ল'ম তো বলক। তো গাইছ ইয়াৰ পৰা কিবা এটা ল'ম আৰু এই গেঞ্জিটোৱে ল'ম ভাবিছোঁ। আৰু ৰাস্তা হয় তলতে এয়া চাব পাৰে গাড়ীবিলাক গৈ আছে আৰু ওপৰত চাব পাৰে এয়া তেজপুৰ টাউন হয় এইটো। আৰু ওপৰৰ পৰা চালে চাওক বহুত বস্তু বহুত ধুনীয়া হয়, এয়া চাব পাৰে। এখন বস্তু দেখুৱাওঁ আপোনালোকক তেজপুৰ চহৰৰ পৰা মানে মই বিশালৰ ওপৰৰ পৰা মানে ভিডিঅ'টো কৰি আছোঁ আৰু চাব পাৰে। চাওক তেজপুৰৰ চহৰত কেনেকুৱা হেৰি হৈছে, চাওক বহুত ডাঙৰ তেজপুৰ এৰিয়া হয়। আৰু গাইছে আহি পালোঁ ইয়া গাড়ী, সৰু পোৱালিৰ গাড়ী হয়। মাই গড এই গাড়ী আৰু ইয়া হেলিকপ্টাৰ চলাব আৰু এইয়া হেলিকপ্টাৰ মাই গড হেলিকপ্টাৰ। তো ময়ো ওপৰত কি উঠাই দিম নেকি চলাই না বাদ দিয়ক, সেইটো নলওঁ, এইটো নষ্ট হয়। এয়া কিবা নাই ইয়াত লগোৱা নাই, চব খোলা আছে ইয়াতে। AK-47 বন্দুক ইয়া আছে, নিকাল গয়া উৰা। বন্ধুসকল কাৰোবাৰ যদি গাৰ্লফ্ৰেণ্ড থাকে তেনেহ'লে আৰু এইয়া দিল তো লৈ ল'ব দিলবিলাক। এয়া চাব পাৰে কাৰোবাৰ গাৰ্লফ্ৰেণ্ড থাকিলে আৰু বিশালত আহি যাব আৰু কিবা কিবি তাক গিফ্ট দিবলৈ। ইয়া চাব পাৰে চব পুতলা চব আছে, চাব পাৰিব গাইছ। মানে বিশালত আহিলে কোনো বস্তু অভাৱ নাই, আপুনি যি ল'ব পাৰে মানে গাৰ্লফ্ৰেণ্ড চালফ্ৰেণ্ড যাৰ যিয়ে নহওক মানে সকলো কাৰণে মানে বস্তুবিলাক ল'ব পাৰিব। তো বহুত বস্তু আছে, আপোনালোকে আহিলে চাব পাৰিব। আৰু কিবা কিবি হেৰি কৰিম তো কিবা কিবি ল'ম তো দেখাম, আপোনালোকে চাই থাকিব। মানে এই গেঞ্জি কেইটা লৈছোঁ আৰু চেণ্ডেলটো আছে আৰু চেণ্ডেলটো দেখাই আছোঁ গাইছ। এইটো চেণ্ডেলটো লৈছোঁ আৰু লগতে এটা ইয়াৰযোৰ জোতা লৈছোঁ। এই চাব পাৰে এইটোৰ দামটো কিমান আছে, 1119 টকা হয়। আৰু এই জোতাটো লৈছোঁ এইখিনি লৈছোঁ আৰু গেঞ্জি দুটা লৈছোঁ। আৰু চাওক কিবা যদি পাৰোঁ তেনেহ'লে ল'ম, আপোনালোকে চাই থাকিব ব্লগটো এনলৈকে। এখন বস্তু দেখাওঁ আৰু এইবিলাক বস্তু হৈছে ৰন্ধা বঢ়াত কিবা আৰু চাব পাৰে। এইখনে হয় ৰান্ধিবৰ কাৰণে কিবা কিবি। আৰু ইয়াতে চাব পাৰিব আপোনালোকে আহি পেলাই সকলো ধৰণৰ বস্তুবিলাক লৈ যাব পাৰিব ইয়াৰ পৰা আহি পেলাই। বন্ধুসকল আপোনালোকে নিজেই বিশালত গৈ আপোনালোকে নিজে পচন্দ কৰি পেলাই কাপোৰবিলাক ল'ব পাৰিব। আৰু লগতে আপোনালোকে
যিখিনি ৰেট আছে ৰেটখিনি দেখাই থাকিব। চ' আপোনালোকে খালি কিনিলেই হ'ল, আপোনালোকে ৰেটটো চাই পেলাই কিনিলেই হ'ল আৰু বিশেষ একো নহয়। আৰু দোকানত গ'লে তো আপোনাৰ দাম দৰ কৰিব লাগে। চ' তাত একো দাম দৰ কৰিব নালাগে। তো চ' আপোনালোকে গ'লেই তাত সকলোবিলাকে কিনিব পাৰিব আৰু কোনো দিগদাৰ নহয়। চ' শ্বপিং কৰিবলৈ আহিলে বহুতো ভাল লাগে আৰু কি না কি ল'ম এনেকুৱা মনতে এনেকুৱা এটা প্ৰশ্ন হয় আৰু গোটেইখিনি বস্তু চাই পেলাই মানে এনেকুৱা ভাল লাগে মানে কি ক'ম আৰু গোটেইখিনি বস্তু যেন লৈ ল'ম এনেকুৱা অৱস্থা হৈ যায়। তো আপোনালোকে এবাৰ আহি চাব আৰু কেনেকুৱা। আৰু মই এতিয়া বিশালৰ পৰা মানে এতিয়া ওলোৱা নাই, অলপ পিছতে ওলাম আৰু কিবা কিবি লৈ আছোঁ না, এইকাৰণে কি ধুনীয়া মাই গড। বিশালত আহিলে শ্বপিং কৰিব লাগে, বহুত মজা লাগে। তো আপোনালোকে আহিব, নিশ্চয় আহিব, বহুত ভাল লাগিব বন্ধুসকল। আৰু এখনত আহি পালোঁ, চব মেৰিগোল্ড টেৰিগোল্ড চব আছে, বিস্কুট ইয়াতে চব বিস্কুট খাই লওঁ আগতে বিস্কুট এটা। বন্ধুসকল ইয়াত আপোনালোকে আহিলে চাওক ন, চব বস্তু খোৱাৰ চব বস্তু আৰু খাব পাৰিব আৰু চাব পাৰিব। বন্ধুসকল আহক, আগতে আহি ফেয়াৰ লাভলি লগাই অলপ চাই লওঁ। ফেয়াৰ লাভলি লগাই পেলাই অলপ চাফা হৈ পেলাই পিছতে আৰু ঘূৰি ফুৰিম না, সকলোৱে চিনি পাব। তেনেহ'লে অলপ চাফা হৈ লওঁ। বন্ধুসকল আহক, কাজু বাদাম খাই লওঁ। বন্ধুসকল বলক আজি অলপ লিফ্টত যাম ভাবিছোঁ, আৰু লিফ্টত এতিয়া লিফ্ট আহি আছে, এতিয়া আমি যাম লিফ্টত। তো বলক এই আমি লিফ্টত আহিলোঁ গাইছ। লিফ্ট গৈ আছে, তলপিনে গৈ আছে আৰু চাই থাকিব। উঠিলে মানে বহুত বেয়া লাগে না, বহুতো মানে হেৰি লাগে। চাব পাৰে লিফ্ট হয়, তো চাই থাকিব তলত গৈ আছোঁ। আৰু এতিয়া বজাৰ কৰি শেষ হৈ গ'ল আৰু এতিয়া ঘৰতে গুচি যাম। তো বলক এতিয়া ঘৰতে গুচি যাম আৰু বিশালৰ পৰা ওলাই গ'লোঁ আৰু এতিয়া ঘৰতে গুচি যাম গাইছ। মানে বজাৰ কৰিলোঁ, 2000 টকা বজাৰ কৰিলোঁ, বেগতে আছে আৰু বেগটো লগতে আছে। আৰু এতিয়া বিশালৰ পৰা ওলাই গৈছোঁ, এতিয়া ঘৰত গুচি যাম। তো আজিৰ ভিডিঅ' ইমানে আছিল। তো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলখন ছাবস্ক্ৰাইব কৰিব। আৰু প্ৰথমবাৰৰ কাৰণে আহিলে চেনেলখন ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো অল আছে। তো আজি ভিডিঅ' ইমানে, বাই বাই।